নমস্কাৰ, মই চিত্ৰলেখা ঠাকুৰীয়া। সকলোৰে কেনেকুৱা খবৰ? আৰু পুনৰ লৈ আহিছোঁ যোৰহাটৰ পৰা আজি এগৰাকী গেষ্ট, নৃত্যশিল্পী বা তেনেকুৱাৰ লগত কোনো জড়িত নহয় দেই, যিহেতু এক্সামৰ বতৰ চলি আছে। গতিকে সকলোৰে প্ৰিপাৰেশ্যন কেনেকুৱা চলিছে বাৰু? HSLC আহি আছে, হায়াৰ ছেকেণ্ডেৰী আহি আছে। তেনেকুৱা ষ্টুডেণ্টছে যদি কোনোবাই বৰ্তমান মোৰ ভিডিঅ' তাৰ মাজতে পঢ়াৰ মাজতে চাইছে, চ' প্ৰিপাৰেশ্যন কেনেকুৱা চলিছে জনাব নাপাহৰিব। আৰু বাকীটো স্কুল গৈ থকা সকলোতো এতিয়া একদম পুৰা ফেব্ৰুৱাৰী মান্থটো পুৰা এক্সাম, ফুল্লি বিজি ন? গতিকে যিহেতু এক্সাম টাইম, গতিকে মোৰ লগত আজি যোৰহাটৰ পৰা আছে, যোৰহাটৰ এগৰাকী টিচাৰ, যোৰহাটৰ DPS স্কুলৰ টিচাৰ হয়। তেখেতৰ আজি কিছু বায়োগ্ৰাফী লৈ আহিছোঁ। বায়োগ্ৰাফিতনো কি আছে আহক জানো। আৰু পোনপ্ৰথমে মই চিনাকি কৰাই দিওঁ যোৰহাটৰ DPSৰ টিচাৰ কাব্যশ্ৰী বুঢ়াগোহাঁই। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। থেংক ইউ ছ' মাছ। কেনেকুৱা চলিছে কাব্যশ্ৰী মেম? আমি কাব্যশ্ৰী মেম দেই সদায়, আজিলৈকে কাব্যশ্ৰী মেম। কিন্তু নাই, বঢ়িয়া চলিছে। বিজি আৰু এতিয়া বিৰাট বিজি লাইফ এটা চলি আছে, যিহেতু গম পাইছেই আৰু মোৰ 6 months এজনী ছোৱালী আছে, ল'ৰাটো ক্লাছ 3, চ' বিজি লাইফ। অনলি বিজি ন? কাব্যশ্ৰী মেমৰ লগত চিনাকি হোৱা মোৰ ছোৱালীৰ এতিয়া 7 years হৈ গ'ল, চ' 7 almost 5 years মান হ'ল চাগে চিনাকি হোৱা। তাইক সৰুৰে পৰা পাই আছো। আৰু বাকী যথেষ্ট ঠাণ্ডা পৰিছে ন? পৰিছে। এতিয়া আপুনি স্কুল কণ্টিনিউ কৰি আছেনে? বৰ্তমান মই লিভত আছো। এই বছৰে ভাবিছো আৰু ৰিজইন কৰা কথাটো। চাওঁ ছোৱালীয়ে কেনেকে পাৰ্মিট কৰে। ল'ৰা ছোৱালী থকাৰ পিছত অলপ ডিচিশ্যনটো দীঘলীয়াকে ল'ব লাগে। সেইটোৱে। আৰু দৰ্শকসকল, স্পেচিয়েলি মই টিচাৰ বুলি ক'লে যে টিচাৰ হয়তো ক'ব যে আপোনালোকে বহুতখিনি টিচাৰ আছে যোৰহাটত চাগে আৰু আছে। চ' আপুনি কিহৰ কাৰণে তেওঁক চুজ কৰিলে? মই এইটোৱে কওঁ যে তেওঁক চুজ কৰিলোঁ কিয়, তেওঁ একচুৱেলি হৈছে যি মানে মই হাইলাইটলৈ আনিব বিচাৰিছোঁ যে প্ৰিপেৰেটৰী ছেকশ্যনৰ হয়। আৰু কাব্যশ্ৰী মেমৰ, আমি কাব্যশ্ৰী মেম যিহেতু, গতিকে মই ভিডিঅ'টো কাব্যশ্ৰী মেম বুলিয়ে ষ্টাৰ্ট কৰিম। গতিকে এটা স্পেচিয়েলিটি আছে যে বাচ্ছাক ক্ৰিয়েটিভিটি মানে সাংঘাতিক ধৰণে বুজাই কৰাই। আপোনাৰ যদি বাচ্ছাই এদিন কাব্যশ্ৰী মেমৰ ক্লাছলৈ আহে, চ' নেক্সট ডে বাচ্ছাই ক'ব যে মই কাব্যশ্ৰী মেমৰ ক্লাছলৈ যাম তাৰমানে এইটো টাইমত। ভাল লাগে, মোৰো বিৰাট ভাল লাগে যেতিয়া মানে গাৰ্জেন বিলাকে, অভিভাৱক সকলে কয় সেইটো কথা এলং উইথ দ্য চাইল্ড কি মেমক ভাল লাগে। মোৰ খুব ভাল লাগে আৰু মোক সেইটোৱে মটিভেট কৰে একচুৱেলি। আৰু মই যাতে তাহাঁতক আৰু কিছুমান বস্তু তাহাঁতক ইনভাইট কৰিব পাৰোঁ, সেইটো কাৰণে মোক বহুত মটিভেশ্যন দিয়ে। আৰু এটা কওঁ, ইনফেক্ট আগতে অলপ DPSৰ আগতে এখন প্ৰিপেৰেটৰী স্কুলত আছিলে, লিটিল লাৰ্ণাৰ্ছত হয়। চ' লিটিল লাৰ্ণাৰ্ছত যেতিয়া আছিলে বহুতখিনি ষ্টুডেণ্টক, তাৰমানে এনেকুৱা বহুতখিনি ষ্টুডেণ্ট আছে যিয়ে তাৰমানে কাব্যশ্ৰী মেমে যিটো কথা ক'ব, তাৰমানে পেৰেণ্টছে এনেকুৱা হয় যে পেৰেণ্টছে ক'বলৈ আমি বাধ্য হৈ যাওঁ যে এইটো কাম ঘৰত কৰা নাই, কাব্যশ্ৰী মেমে কৈ দিবচোন আপুনি। চ' তেনেকুৱা আছিলে। গতিকে আমি কাব্যশ্ৰী মেমে কি ধৰণেনো বাচ্ছাক মানে কেনেদৰে ইমান নিজৰ ফালে এট্ৰেক্ট কৰিব পাৰে ন, তাৰে কিছুমান কথা জানিম। চ' কওকচোন বাৰু আপোনাৰ মানে এই যে মাইণ্ডত প্লে স্কুলত স্পেচিয়েলি আপুনি আপোনাৰ বাহিৰত আছিলে, তেখেত মই আৰু এটা কথা জনাওঁ যে নৰৱেত কৰি আহিছে, ইণ্টাৰনেশ্যনেল স্কুলতো কৰি আহিছে। চ' এই ক্ৰিয়েটিভিটিখিনিৰ কথাটো অলপ কওকচোন যে বাচ্ছাবোৰ কিদৰে মানে কেনেকে? একচুৱেলি অকল ক্ৰিয়েটিভিটি বুলিয়ে নহয়, আমি প্ৰথম কথাটো হৈছে এটা চাইল্ডক আমি বুজিব লাগিব প্ৰথমতে। এইটো নহয় কি জোৰ জবৰদস্তি মই কিবা এটা কৰাম, সেই বস্তুটো কৰিলেই মানে কি হয় তাহাঁতৰ মানে যিটো ইণ্টাৰেষ্ট থাকিব লাগে, ইণ্টাৰেষ্টটো নাইকিয়া হৈ যায়। গতিকে আপুনি যেনেকে এটা ছাবজেক্টলৈ তাহাঁতক এট্ৰেক্ট কৰিব পাৰে, থ্ৰু এক্টিভিটিজ কওক, থ্ৰু ডিফাৰেণ্ট ক্ৰিয়েটিভ ৱেজ কওক, সেই কেনেকে মানে এট্ৰেক্ট কৰিব পাৰে সেই ছাবজেক্টটোৰ কাৰণে। আৰু মানে যেতিয়া তাহাঁতি এট্ৰেক্ট হৈ যাব, মানে অট'মেটিকেলি তাহাঁতৰ ইণ্টাৰেষ্টটো আহি যাব। চ' মই অকণমান সেইটোৱে কৰোঁ। আৰু আপুনিতো আছিলে ন, বাহিৰত আছিলে যে, নৰৱেত কিমান বছৰ থাকিলে? আমি অলমষ্ট চব মিলাই 6+ years বাহিৰত আছোঁ, ইণ্ডিয়াৰ বাহিৰত আছোঁ। আচ্ছা। আৰু মানে আপুনি ধৰক তাত গৈছিলে যে অকল নিজৰ কেৰিয়াৰৰ কাৰণে? নহয়, হাজবেণ্ড। মই একচুৱেলি কমপ্লিটলি এটা মোৰ ডিফাৰেণ্ট বেকগ্ৰাউণ্ড। মই MBA চিষ্টেমছত, তো মই ITৰ মানুহ আছিলোঁ। আই ৱৰ্কড উইথ IBM। আফটাৰ মানে MBA মই IBMত কাম কৰিছিলোঁ।
তাৰ পাছত কিন্তু মই এতিয়া মোৰ ফিল্ডটো কমপ্লিটলি চেঞ্জড এতিয়া মই মানে এডুকেশ্যনৰ লগত জড়িত আচ্ছা এডুকেশ্যনৰ লগত প্ৰথমটো MBA তাৰ MBA কৰিছে বুলি ক'লে ন কিন্তু তাৰ লগত কোনো ধৰণৰ একো এডুকেশ্যনৰ একো নাই মোৰ তেতিয়া বেলেগ আছিলে এটা কৰ্পৰেট লাইফ আছিলে এতিয়া মই কমপ্লিটলি মানে বেলেগ এটা মোৰ ফিল্ড কিন্তু এতিয়া মই প্ৰাউডলি ক'ব পাৰোঁ যে এতিয়া মই বিৰাট ছেটিছফাইড মই ভাল পাওঁ মই মোৰ জবটো বিৰাট ভাল পাওঁ একচুৱেলি অ'কে কিন্তু এই যেতিয়া মানে যে প্ৰাইভেট ছেক্টৰ আছিলে ন প্ৰাইভেট ছেক্টৰৰ পৰা এডুকেশ্যন লাইনলৈ ট্ৰান্সফাৰ হ'লে কিমান দিন লাগিছে মানে টোটেলি মানে লাগিলে একচুৱেলি মোৰ সেয়া মানে আগৰ পৰাই কিবা এটা মোৰ মানে পুতুককে বন্ধ হৈ যায় বাচ্ছাৰ লগত চ' সেই বস্তুটো মই ভাল পালোঁ তাৰপাছতে মোৰ ল'ৰা যেতিয়া লিটল লাৰ্ণাৰ্ছত গ'ল তাৰ পৰা মই অফাৰ পালোঁ যে ইয়াতে মানে আপুনি মানে টিচাৰ এইটো আছে পষ্টটো তাৰপাছত সেই তেতিয়াৰ পৰা ষ্টাৰ্ট হ'ল আৰু তেতিয়া মোৰ বিৰাট ভাল লাগিলে ডিফাৰেণ্ট টাইপছ অফ এক্টিভিটিজ কৰাই মানে তেনেকেই তাহাঁতক মানে পঢ়াৰ প্ৰতি ইণ্টাৰেষ্ট এয়া কৰিলোঁ চবেই ভাল পালে সেইটোৱে মোক মটিভেট কৰিলে আৰু সেইকাৰণে সেইটো লাইনতে এতিয়া মই আৰু বৰ্তমান আৰু আপোনাৰ চাইল্ডহুড এডুকেশ্যনৰ কথা কি ক'ব ক'ৰ পৰা ক'ত কৰিছে মই সোণাৰী ছেইণ্ট জোচেফৰ পৰা স্কুলিং তাৰপাছতে মই আপোনাৰ ইয়াতে যোৰহাটতে মই HS কৰিলোঁ তাৰপাছত যোৰহাটতে JBত মই BCA কৰিলোঁ তাৰপাছতে মই WBAT তাৰমানে আপোনাৰ ৱেষ্ট বেংগল ইউনিভাৰ্চিটি অফ টেকনলজি কেলকাটা তাৰ পৰা মই MBA কৰিলোঁ আচ্ছা তাৰপাছত বিয়াৰ পাছত আৰু বেলেগ ঠাইত আৰু গৈছোঁ হাজবেণ্ডৰ ট্ৰান্সফাৰ মানে কি আৰু তাত তাৰ পোষ্টিং আছিলে চ' তেনেকে আৰু হাজবেণ্ডে ক'ত কৰি আছিলে মানে তেতিয়া তাত ক'ত কৰিছিলে এতিয়া বৰ্তমান ক'ত কৰি সি মোৰ হাজবেণ্ড অইল এণ্ড গেছ ছেক্টৰৰ হয় তেতিয়া সি GEত আছিলে জেনেৰেল ইলেক্ট্ৰিক তাৰপাছতে আমি এতিয়াও সি অইল এণ্ড গেছ ছেক্টৰতে আছে আচ্ছা সেই তেনেকুৱা এতিয়া বৰ্তমান মানে ইয়াতে আছে নহয় সি পোষ্টেড ইন ৰাজস্থান আচ্ছা মইহে ইয়াত থাকোঁ হয় চ' জানিব বিচাৰিম যে বৰ্তমান কিমান বয়সলৈকে কিমান এজলৈকে মানে পঢ়াৰ ডাইৰেক্ট প্ৰেছাৰাইজটো নকৰি থ্ৰু ক্ৰিয়েটিভিটি তেওঁলোকৰ এডুকেশ্যন চিষ্টেমটোৰ লগত ইনভলভ কৰিব লাগে একচুৱেলি এইটোতো কোৱা হয় যে যেতিয়ালৈকে ফৰ্মেল স্কুল তাহাঁতি নাযায় তেতিয়ালৈকেতো ক্ৰিয়েটিভ ৱে ইউজ কৰিব লাগে কিন্তু কি হয় ওৱান্স মানে ওৱান্স আ চাইল্ড জইনছ দ্য ফৰ্মেল স্কুল তেতিয়া নিজৰ চিলেবাছ আহি যায় কাৰিকুলাম আহি যায় তো সেইখিনিৰ ওপৰত বেছি জোৰ দিব লাগে আদাৰৱাইজটো ক্ৰিয়েটিভিটি গোটেই লাইফ লঙে চলি থাকে বাট ফৰ্মেলি বুলি ক'বলৈ গ'লে তেনেকেই আৰু মানে ফৰ্মেল এডুকেশ্যনৰ আগত লৈকে ক্ৰিয়েটিভ ৱেত শিকালে তাহাঁতি পুতুককে বুজিও পায় আৰু সেইখিনি বস্তু পাহৰি নাযায় একচুৱেলি হয় আৰু এতিয়া ধৰক টিচাৰ যিহেতু টিচিং লাইনত বহুত দিনৰ পৰা জড়িত টিচাৰৰ মেইন ৰোলটো কি বুলি ভাবে বাৰু ছাপৰ্টিভ হ'ব লাগে আৰু কি বুলি ক'ম মানে এনেকুৱা হ'ব লাগে চাইল্ডটোৱে ফিল কৰিব লাগে যে য়েছ মেম ইজ দেয়াৰ মানে মোৰ টিচাৰ আছে তেওঁ মোক লাভ কৰে বুজি পায় এম্পেথাইজ কৰে আমি তাৰ জোতাত একচুৱেলি তাৰ শ্বুট থাকি পেলাই আমি বুজিব লাগিব যে তাৰ কি প্ৰব্লেম হৈছে এনেই আমি এইটো কৰ বুলি ক'লেতো নহ'ব আমি বুজিব লাগিব যে সি বুজি পাইছে নে নাই তাৰ ইমানটো এয়া আছে নাই কি সিটো বুজি পাব চ' মোৰ মতে টিচাৰ মানে তেনেকেই আৰু থ্ৰু লাভ ছাপৰ্ট এতিয়া আপুনি ইণ্টাৰনেশ্যনেল স্কুলত কৰি আহিছে তাত কৰি আহিছিলে এতিয়া তাৰ এডুকেশ্যন চিষ্টেমটো কেনেকুৱা পাইছিলে আৰু ইয়াৰ এডুকেশ্যন চিষ্টেমটোৰ মাজত কি ডিফাৰেঞ্চ কিবা এটা আছেনে যে আপুনি যিটো কয় যে এই এডুকেশ্যন চিষ্টেমটোৰ লগত মানে মেটচ নকৰে তাৰমানে আৰু কিবা এটা হয়তো ইয়াত ডিফিকাল্টি এটা আছে এনেকুৱা হয় তাত বুলিয়ে নহয় নৰৱে বুলিয়ে নহয় আব্ৰডত কি হয় তাহাঁতি বেছি ফ'কাছ কৰে আপোনাৰ এছেছমেণ্টছ আৰু ধৰক এইবিলাক এক্সাম এইটোত নহয় দেই আমাৰ ইণ্ডিয়াত কি হয় অনলি থ্ৰু এছেছমেণ্টছ আৰু এক্সাম এটা বাচ্চাক মানে তাহাঁতি এছেছ কৰে কিন্তু বাহিৰত মোৰ তাহাঁতি প্ৰেক্টিকেল নলেজটো বেছি তাহাঁতি মানে চায় আৰু সেইকাৰণে কি কৰে ডিফাৰেণ্ট টাইপছ অফ এছাইনমেণ্টছ হওক প্ৰজেক্ট ৱৰ্ক হওক সেইবিলাকত বেছি ফ'কাছ কৰে তাত এক্সামকে নাথাকে তাৰমানে এতিয়া মই আপোনাক এটা চিম্পল এক্সাম্পল এটা দিছোঁ সাপোজ মই আজি পঢ়ালো এটা ক্লাছক about any topic or germination suppose এতিয়া মই কি হয় ইয়াত মেইনলি আমাৰ কি হয় জাৰ্মিনেশ্যনটো পঢ়াই দিলোঁ মুখস্থ কৰি দিলে এক্সামত মাৰ্কছ পাই গ'ল একদম 100 on 100 10 on 10 মাৰ্কছ পাই গ'ল কিন্তু তাহাঁতি সেইটো প্ৰেক্টিকেলিটো বুজি নাপালে বাহিৰত কি কৰে এইটো এটা একদম সৰু এক্সাম্পল এটা দিছোঁ মই তাহাঁতক ক'ব এই প্ৰজেক্টটো কৰা সিড এটা লোৱা তাক কেনেকৈ প্ল্যান্টলৈ সি কনভাৰ্ট হ'ব সেই বস্তুখিনি তুমি মানে নিজে কৰা সি নিজে বুজি পাই গ'ল
একদম ভালকে বুজি পাই গ'ল সি বস্তুটো ফিল কৰিলে টাচ কৰিলে সি কেনেকে মানে প্লান্ট এটা ডাঙৰ হয় চিডৰ পৰা বেবি প্লান্টৰ পৰা চেপলিঙৰ পৰা প্লান্ট হয় সি গোটেইখিনি বুজি পালে কিন্তু ভেৰেজ মানে এইটো জাষ্ট এটা সৰু এক্সাম্পল আমাৰ ইয়াত মানে মই দেখিছোঁ আৰু এক্সাম হওক সেইটো অলপ বেছি মানে ফ'কাছ কৰে আচ্ছা মানে এনেকুৱা টাইপৰ ন মানে মাৰ্কছৰ পিছত দৌৰা হয় বেছিকে সেইটোতো হয় মাৰ্কছৰ পিছত মানে প্ৰেক্টিকেলি একচুৱেলি তাৰ চিষ্টেমটো এনেকুৱা ন যে প্ৰেক্টিকেলি বুজিব লাগিব চব বস্তুতে প্ৰেক্টিকেল মানে নলেজটো হ'ব লাগিব তেতিয়াহে নিজে থিয়ৰিটিকেলটো মানে কম আৰু মানে তেনেকুৱা আমাৰ ইয়াত সেইটো অপজিট হৈ যায় সেইটো এটা অলপ মানে ভাল বেয়া বুলি কথা নাই ইয়াত তেনেকেই চলি আহিছে আৰু সেয়া আৰু কি ক'ম কোনো কথা নাই আৰু বাকী নেক্সট আহোঁ যে এতিয়া স্কুলবোৰত মানে আগতে এই যিবোৰ আজিকালি প্লে স্কুল হৈ গ'ল ন তাতো সকলোৰে ইউনিফৰ্ম এটা মাষ্ট কৰি দিছে চ' কি ভাবে যে বাচ্চা এটা যেতিয়া স্কুল প্ৰথম আজিকালিতো 2.5 yearsৰ পৰাই ষ্টাৰ্ট কৰে চ' ইউনিফৰ্ম এটা দি দিলে তেওঁলোকে সেই যে কান্দা কাটা কৰে বা তেনেকুৱা কৰে কি বুলি ভাবে যে ইউনিফৰ্মে ডিচিপ্লিনটো লৈ আনে নে তেওঁলোকক বাৰু সেই স্কুলত যাবলৈ ভয়টো খুৱাই নেকি বাৰু নহয় সেইটো বুলি নহয় একচুৱেলি ইউনিফৰ্ম মই সদায় ইউনিফৰ্মৰ ফৰেই দেই ইউনিফৰ্ম থাকিব লাগে ঠিক আছে প্ৰাইমেৰী একদম মানে প্ৰি প্ৰাইমেৰী ছেকশ্যনত কথাটো অকণমান বেলেগ কিন্তু হ'লেও সৰুৰ পৰা কয় নহয় সৰুৰ পৰাই এটা বস্তু যেতিয়া আমি ইম্বাইব কৰি আহোঁ তো তাহাঁতি সেইটোৰ প্ৰতি হেবিচুৱেটেড হৈ যায় তো সেই হেবিটটোৰ কাৰণে একচুৱেলি প্ৰথমতে সেইটো কৰা হয় কিন্তু য়েছ ইউনিফৰ্মে কি কৰে আপোনাক ইকুৱেল বনাই পেলাই হয় নে মানে ইৰেস্পেক্টিভ অফ দ্য মানে ছ'চিয়েল হওক বা ইকনমিক ষ্টেটা মানে আৰু চব ইকুৱেল আৰু এটা চেন্স অফ বিলঙিংনেছ আৰু হয় নে যে মই সেইখন ইনষ্টিটিউটৰ ষ্টুডেণ্ট এটা আহি যায় মানে কিবা এটা মানে যে মই ৰেছপনচিবল সেইখন স্কুলৰ প্ৰতি বা সেই ইনষ্টিটিউটটোৰ প্ৰতি কিন্তু সেই বস্তুটোকে আমি সৰুৰ পৰাই যেতিয়া ইউনিফৰ্মটো দি দিওঁ সেই হেবিট এটা আহি যায় আৰু তাহাঁতৰ সেইটো কথা কাৰণ তাহাঁতিটো বহুত বেছি সৰু হৈ যায় ন সেইটো বস্তু বুজিবলৈ বাট আদাৰৱাইজ য়েছ সেই বিলঙিংনেছটো লাগে এতিয়া আহোঁ যে স্কুলত কৰি আছে DPSত কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে আপুনি মোৰ একচুৱেলি মই DPSত 1 বছৰ মই কৰিলোঁ তাৰপাছতে মই মেটাৰনিটি লিভত আছোঁ আৰু এতিয়া চ' সেয়া আকৌতো আহিবই আৰু চাগে নিশ্চয় হয় আৰু ভাবিছোঁ আৰু জইন কৰিম বুলি হয় গতিকে এতিয়া অলপ কিছু চমুকৈ নৰৱেৰ জাৰ্ণিটোৰ কথা কেনেকুৱা অতিবাহিত কৰিলে তাত নৰৱে আৰু বিশেষকৈ স্কুলৰ কথা হয় তাতে ভাল মানে তাতে ষ্টেণ্ডাৰ্ড অফ লিভিং খুব হাই চবেই জানেই চাগে আৰু সেইটো ব্ৰডত সেইটো হয় চ' চব বস্তুৱে ভাল আৰু মোৰ মতে বহুতে নৰৱে বুলি ক'লে আজিকালি এখন মুভি যে ওলাইছিলে ৰাণী মুখাৰ্জী কি আছিলে মিছেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে একদম সঁচা ঘটনা চ' নৰৱে ইজ ফেমাছ ফৰ দ্য বাৰ্নেভেৰেট বুলি কয় তাৰমানে সেইটো এটা চাইল্ড কেয়াৰ মানে তাহাঁতৰ হেৰি হয় অলপ কণ্ট্ৰভাৰ্চিয়েল হয় একচুৱেলি সেই বস্তুটো চ' তাতে বহুত ৰুলছ ফ'ল' কৰিব লাগে যিহেতু মোৰ ডাঙৰ সন্তান তাতে জন্ম চ' সেইকাৰণে আমি ভালকৈ মানে বস্তুটো জানো আৰু চ' বহুত কথা থাকে এতিয়া সেই চেটাৰ্জী ফেমিলি যোনটো আছিলে চ' একদম সঁচা ঘটনা সেইটো ঠিক আছে অকণমান মুভিত অকণমান হয়তো বেছি দেখাব পাৰে বাট একদম ৰিয়েল ঘটনা মানে বাচ্চাকেইটাক হাতেৰে খুৱাইছিলে চ' হাতেৰে খোৱাটো তাত একদম মনা সেইটো বস্তু তাৰপাছত পেৰেণ্টছৰ লগত ধৰক শুব নিদিয়ে এটা চাৰ্টেইন এজৰ পৰা দেই একেবাৰে বাচ্চাটোৰ কথা কোৱা নাই চাৰ্টেইন এজৰ পৰা আৰু কিছুমান বস্তু আফটাৰ দ্য চাইল্ড মানে হেৰি আৰু ডেলিভাৰী চাব আহে যে এইখিনি বস্তু আছে নাই সেইবিলাক চব মানে মনিটৰ কৰি থাকে তেওঁলোকে চ' সেয়া প্ৰপাৰ ধৰক চেঞ্জিং বেড হ'ব লাগিব মানে নেপি চেঞ্জিং বেডৰ কথা কৈছোঁ বাচ্চা এটাৰ কাৰণে তাৰপিছত সেই কোনোধৰণে হাতেৰে খুৱাব নোৱাৰিব লগত খুৱাব নোৱাৰিব আৰু এটা সৰু মানে বাচ্চা টিল দ্য এজ অফ 6-7 ধৰক 7টা বজাত শুবই লাগিব আচ্ছা মানে বিফৰ 7:30 আপুনি বাহিৰলৈ নিব নোৱাৰে মানে কি নট এলাউড একচুৱেলি এলাউড নহয় মানে কি একচুৱেলি ভালৰ কাৰণে মই ভাবোঁ কাৰণ এটা সৰু বাচ্চাবিলাক যিমান শুৱে তাহাঁতৰ গ্ৰথটো সিমানে ভাল হয় আৰু সেইকাৰণে মই সেইটো ভাল বুলিয়ে ভাবোঁ ভালকৈ আৰু তাতে মানে কি হয় ন তাতে
জানে আৰু নৰৱে মানে ঠাণ্ডা বহুত থাকে ন তো উইণ্টাৰ্ছত স্পেচিয়েলি যেতিয়া ল'ৰা ছোৱালী স্কুল যায় আন্ধাৰে হৈ থাকে মানে তাতে ছানটো উইণ্টাৰ্ছত তেনেকৈ নোলায় 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে ওলায় চ' তেতিয়া কি হয় তাহাঁতি মানে সোনকালে খুৱাই দিয়ে যাতে সোনকালে উঠে আৰু বাহিৰত কি হয় ন সোনকালৰ পৰাই স্কুল আৰম্ভ হয় ক্লাছেছবিলাক আৰম্ভ হয় সেইটো নট অনলি নৰৱে US-তে হওক বা কেনেডাতে হওক য'তে হওক আৰু সোনকালে এইকাৰণে আৰম্ভ কৰে যাতে আফটাৰ স্কুল এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজখিনি তাহাঁতি কৰিব পাৰে হুইচ ইজ আ মাষ্ট মানে কোনোবাই এইটো খেলিলে কোনোবাই চুইমিং কৰিলে কোনোবাই আৰ্ট ডান্স যিয়ে হওক সেইখিনিৰ কাৰণে যাতে সময় পায় অকল যাতে একাডেমিক্সতে তাহাঁতি মানে এয়া হৈ নাথাকে এনৰল হৈ নাথাকে চ' সেইটো কাৰণেও সোনকালে মানে তাহাঁতে যাতে উঠিব পাৰে কষ্ট নহয় যাতে সেইটো কাৰণে সোনকালে মানে খুৱাই দিয়ে সোনকালে উঠাই দিয়ে যাতে সেয়া আৰু ইজি হয় আৰু সেইটো কথা আচ্ছা আকৌ যদি অপৰচুনিটি পায় আকৌ কেতিয়াবা যাবনে বাৰু ডেফিনেটলি আমি কিন্তু বহুত মিছ কৰিম নাযাব বুলি কৈছোঁ মানে আকৌ চান্স পালে যাব বিচাৰিম হয় ডেফিনেটলি যাব বিচাৰিম আৰু চ' ঠিক আছে দৰ্শকসকল কাব্যশ্ৰী বুঢ়াগোহাঁইৰ এয়া আছিলে কিছু নৰৱে জাৰ্ণি লগতে তেওঁ কিডছৰ যে এডুকেশ্যন চিষ্টেম হয় তাৰ বিষয়ে আজি কিছু কথা আমাক জনালে এতিয়া শেষৰ ফাললৈ আহোঁ যে সদায় যেনেদৰে সোধোঁ যে যিহেতু মই তেজপুৰৰে ছোৱালী গতিকে তেজপুৰৰ বিষয়ে অকণমান দুআষাৰ কি ক'ব বাৰু তেজপুৰৰ কথাটো মানে বিৰাটেই শুনো যে মানে এইটো এটা মানে কি বুলি কয় কালচাৰেল মানে ফালে বিৰাট মানে এক্টিভ আৰু চবফালে আৰু আপোনাকতো দেখিছোৱেই ইনফেক্ট এওঁৰ ছোৱালী মই মানে ক'ব লাগিব কেনেকুৱা ধুনীয়া বিহু আছে মানে তাই মানে ইমান মই লুপত চাওঁ তাই ভিডিঅ'জবিলাক একচুৱেলি মানে ইমান ধুনীয়া ইমান মানে ইয়াং এজত ইমান ধুনীয়া নাচে তো অভিয়াছলি সেইটো ফেমিলিৰ পৰা মাকৰ পৰা আহিছে মাকেও ধুনীয়া নাচে চ' সেইটো এতিয়া আপোনাৰ পৰা আহিছে আপোনাৰ অভিয়াছলি আপুনি ছ'চাইটি মানে তেজপুৰৰ ছোৱালী আপুনি দেখিছে শুনিছে চ' সেয়া আৰু তেজপুৰখন বিৰাট ভাল লাগে ধুনীয়া জেগা মই এবাৰেই গৈছোঁ পিছে দেই বিৰাট ভাল লাগিছে পেলাই চ' তেজপুৰ বিৰাট ষ্ট্ৰং আৰু মানে সেইফালৰ পৰা আচ্ছা তো ঠিক আছে কাব্যশ্ৰী বুঢ়াগোহাঁই যথেষ্ট বিজি থাকে দুটা ল'ৰা ছোৱালী লৈ যিহেতু ঘৰত অকলশৰে সকলো নিজে দায়িত্ব ল'ব লগা হয় আজি তাৰ মাজতে আজি এইখিনি মোক সময় দিয়াৰ বাবে যথেষ্ট ধন্যবাদ থেংক ইউ আপোনাক একচুৱেলি যে মোক ভাবিলে যে এটা ইণ্টাৰভিউ মই ফেচ কৰোঁ মানে চ' থেংক ইউ চ' মাছ আৰু বাকী নেক্সট কওঁ যে ইয়াৰ লাষ্টতে কৈ থৈছোঁ যে যদি প্ৰনাউন্সিয়েশ্যনৰ ক্ষেত্ৰত আপোনালোকে কিবা এক্সট্ৰা ক্লাছ বিচাৰি আছে বা যিকোনো ক্লাছ বিচাৰি আছে মই নিশ্চয় আপোনালোকক এডভাইচ দিম যে কাব্যশ্ৰী যোৰহাটত যিখিনি আছে কাব্যশ্ৰী বুঢ়াগোহাঁইক আপোনালোকে এবাৰ লগ কৰিব পাৰে যদি আপোনাৰ ল'ৰা ছোৱালীৰ বিশেষকৈ আপোনালোকে ইংলিছৰ ক্ষেত্ৰত প্ৰনাউন্সিয়েশ্যন ক্লিয়াৰ হোৱাটো বিচাৰিছে চ' আজিলৈ ইমানখিনিয়ে আছিলে পুনৰ এগৰাকী নতুন গেষ্ট লৈ মই অতি সোনকালে আপোনালোকৰ ওচৰলৈ আহিম চ' আজিলৈ থেংক ইউ